নমস্কাৰ ৰাইজ, মই জাহ্নৱী আৰু পুনৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আগৰ মিনি ব্লগকেইটাত মই কৈছিলোঁ যে মই ঘৰলৈ আহিলোঁ বুলি। আৰু ঘৰলৈ যোৱা দিনা পাপা, মই আৰু বাহে আছিলোঁ। মা যিহেতু গুৱাহাটীলৈ গৈছিলে ভণ্টিক থ'বলৈ বুলি, আৰু মা আহিছে বুলি গম পায়ে মই একদম সোনকালে উঠি মেলি এয়া ব্ৰেকফাষ্ট বনাই দিলোঁ। পোনপ্ৰথমতে মাহঁতক খাবলৈ দিলোঁ, তাৰপিছত মই খালোঁ। আৰু আজি বায়ে ইউটিউবৰ পৰা চাই মেলি এটা নতুন ৰেচিপি বনাইছিলে, মানে মিঠাই বনাইছিলে। ইমান বেছি টেষ্টি লাগিলে নহয়, আপোনালোকক মই মানে ভাষাৰে বুজাব পৰা নাই। বহুত বেছি টেষ্টি আছিলে, যদিও ফাৰ্ষ্ট টাইম বনাইছিলে তাই। আৰু এই ভিডিঅ' ক্লিপকেইটা লৈছিলোঁ মই ইলেকশ্যন দিনাখনে, আৰু এইফালে বা আৰু মই ওলাই গৈছিলোঁ ভোট দিবলৈ বুলি। মা আৰু পাপা সোনকালেই গৈছিলে মানে, আৰু এইফালে যে ইমান দীঘল লাইন আছিলে নহয়। আৰু সেইদিনা আৰু চানাৱালা এজনো আহিছিলে, আমি তাতে চানা দানা খাই মেলি আহি গ'লোঁ। তাৰপিছত ইভিনিং অকণমান ওলাই গৈছিলোঁ মাহঁতৰ লগতে, যিহেতু আমাৰ অভাৰব্ৰিজখন নতুনকৈ আকৌ বনাই দিলে। ইমান যে ধুনীয়া লাগিছে নহয় লাইটিংটো, আৰু লগতে ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰখনো এবাৰ চাই আহিলোঁগৈ। আৰু ৰাইজ আজিলৈ ইমানেই। হৰ হৰ মহাদেৱ।